যোৱাকালি আমি অসমৰ প্ৰাকৃতিক শোভা এই চেপ্টাৰটো পঢ়িছিলোঁ হয়নে? আজি আমি চেপ্টাৰটো অলপ ভিতৰত কিনো দিছে আমি অকণ বুজি ল'ম। ঠিক আছে, ইয়াতে দিছে প্ৰকৃতি দেৱীয়ে তেওঁৰ সৌন্দৰ্যৰ পোহাৰ বিশ্ববাসীৰ কাৰণে উদুৱাই ৰাখিলেও ভাৰতৰ নুমলীজি অসম তেওঁৰ সম্পদৰাজিৰে চিৰসমৃদ্ধ। যদিও কি কৈছে, যদিও প্ৰকৃতিয়ে আমাৰ পোহৰ কি অকল অসমতে দিছে বা বেলেগ বেলেগ ৰাজ্য বিশেষে নহয়, যে বিশ্ববাসীৰ কাৰণে সকলোকে পোহৰ দিছে হয়নে? প্ৰকৃতিৰ সুন্দৰতা আমাৰ গোটেই বিশ্বব্যাপী ভৰি আছে। তথাপিও আমাৰ কি ভাৰতৰ নুমলীজি, অসমক ভাৰতৰ নুমলীজি বুলি কৈছে, মানে নুমলী মানে সৰু সৰু জীয়ৰী বুলি কৈছে। আৰু অসমখনত সম্পদৰাজিৰে চিৰসমৃদ্ধ, মানে আমাৰ অসমখন প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হৈ আছে। ধুবুৰীৰ পৰা শদিয়ালৈ এই বিস্তীৰ্ণ ভূভাগ বিতোপন গিৰিমালা নদী নলা কানন পৱনেৰে সুশোভিত। ধুবুৰীৰ পৰা শদিয়ালৈ আমাৰ অসমখন বহুতো পৰ্বত পাহাৰ নদী নলা হয় নহয়, পৃথিৱীৰ আমাৰ অসমখন ধুনীয়া হৈ আছে। ধুবুৰীৰ পৰা শদিয়ালৈ আমাৰ অসমখন পৰ্বত পাহাৰ গছ গছনি প্ৰাকৃতিক সম্পদেৰে অতি সুন্দৰ, দেখিবলৈ বৰ ধুনীয়া। মহাবাহু লৌহিত্যই তেওঁৰ পবিত্ৰ অফুৰন্ত জলৰাশিৰে অসমীয়াইক চিৰসুন্দৰী কৰি ৰাখিছে। মহাবাহু লৌহিত্য মানে ব্ৰহ্মপুত্ৰৰ কথা কৈছে। ব্ৰহ্মপুত্ৰ নদীখনে অফুৰন্ত জলৰাশি, মানে আমাৰ ব্ৰহ্মপুত্ৰত কিমান পানী আছে আমি ক'ব পাৰিম নেকি? নোৱাৰোঁ হয়নে? অফুৰন্ত জলৰাশি আছে। সেই জলৰাশিৰে আমাৰ অসমীয়াক কি কৰিছে? চিৰসুন্দৰী কৰি ৰাখিছে, মানে সদায় ধুনীয়া কৰি ৰাখিছে। কবিৰ ভাষাত ক'বলৈ হ'লে ইয়াত নিজৰাই বিন বাই নৈয়ে নাচে গছে কথা পাতে আকৌ শিলে শিলে খিলখিল জিলমিল মুকুতাৰ হাৰ। কবিৰ ভাষাত কি হয়? কবিৰ ভাষাত নিজৰাই বিন বাই, মানে নিজৰাই যেতিয়া কলকল কৰি পানীবিলাক বৈ আহে ন, তেতিয়া কি কৈছে? আমাৰ যে সৰস্বতী মাৰ বিন বজোৱা শব্দ তাৰ লগত তুলনা কৰিছে। নৈয়ে নাচে নদীয়ে নাচে গছে কথা পাতে। কবিৰ ভাষাত যিকোনো কথাই সম্ভৱ হ'ব পাৰে, আৰু সেইটো কথাই কৈছে। কবিৰ ভাষাত ইয়াতে নিজৰাই বিন বাই নৈয়ে নাচে আৰু গছে কথা পাতে আকৌ শিলে শিলে খিলখিল জিলমিল মুকুতাৰ হাৰ। আৰু শিলে শিলে যেতিয়া পানীবোৰ খুন্দা খাব, তাতে ৰ'দৰ পোহৰ পৰিব, যেন মুকুতা জিলিকি আছে, এনেকুৱা আমাৰ দেখিবলৈ লাগে। অসমৰ প্ৰকৃতিত ৬ ঋতুৰ আগমনত অসমী আয়ে এক অপৰূপ ৰূপত দেখা দিয়ে। ৬ ঋতু আমাৰ অসমীয়া ঋতু ৬টা হয় নহয়? ঋতুক আমি ৬টা ভাগত ভাগ কৰিছোঁ। বিভিন্ন বতৰ অনুযায়ী আমি ঋতুক ৬টা ভাগত ভাগ কৰা হৈছে। আৰু সেই ৬টা ভাগ হৈছে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত। এই ঋতুকেইটাৰ কি কৈছে? এই ঋতুকেইটাৰ প্ৰত্যেকটাৰে বতৰবিলাক বেলেগ বেলেগ। সেই বতৰ অনুযায়ী এই ৬টা ঋতুত ভাগ কৰা হৈছে। আৰু এই ৬টা ঋতুত আমাৰ বেলেগ বেলেগ পৰিৱেশত আমাৰ অসমখন আৰু ধুনীয়া হৈ উঠে। মধু ঋতুৰ চিৰসহচৰ কুলিয়ে পঞ্চমত সুৰ তুলি অসমৰ আকাশ ধ্বনিমুখৰ কৰি তোলে। মধু ঋতু মানে মিঠা ঋতু, মানে কাৰ কথা কৈছে? বসন্ত ঋতুৰ কথা কৈছে। বসন্ত ঋতু কি কৈছে? কুলিয়ে কি হয়? বসন্ত আহিলে কুলিয়ে মাতে। কুলিয়ে পঞ্চমত মানে একদম হাই স্কেলত। পঞ্চম হৈছে এটা একদম গানৰ, আমি যে গান গাই গানৰ যে স্কেল থাকে, ল' স্কেল হাই স্কেলত মানে উচ্চ স্তৰত কি হয়? কুলিয়ে সুৰ তুলি আমাৰ অসমৰ আকাশখন ধ্বনিমুখৰ কৰি তোলে। বসুমতী শ্যামলী সাজেৰে সুশোভিত হয়। বসুমতী মানে পৃথিৱীখন আমাৰ কি হয়? যেতিয়া বসন্ত আহে, নতুন কুঁহিপাত ফুলি হয়নে নহয়, গোটেই চব সেউজীয়া হৈ উঠে। কুসুমিত আম্ৰকানন মানে আমৰ বাগানৰ কথা কৈছে। আমৰ বাগানত গোটেই ফুলে, তেতিয়া আমবিলাক ফুলি আমৰ বাগানখন ধুনীয়া উঠে। ভোমোৰাৰ গুঞ্জুন কুলিৰ কুকু ৰৱেৰে মুখৰিত হয়। চম্পা নাহৰ আদি ফুলৰ সুবাসেৰে আৰু পলাশ মদাৰ আদি ফুলৰ ৰঙেৰে অসম ভূমি আমোলমোল আৰু ৰংচঙীয়া হৈ উঠে। সেইখিনি সময়ত আমাৰ চম্পা নাহৰ আদি বিভিন্ন ফুলেৰে, পলাশ মদাৰ আদি বিভিন্ন ফুলেৰে আমাৰ অসম ভূমিখন কি হয়? ৰংচঙীয়া হৈ পৰে। মুঠতে বসন্তত কি হয়? প্ৰকৃতিয়ে ইন্দ্ৰপুৰী ৰচনা কৰে। ইন্দ্ৰ হ'ল দেৱতাৰ ৰজা হয়নে নহয়? ইন্দ্ৰপুৰীখন
বহুত ধুনীয়া স্বৰ্গপুৰী আমি কি জানো স্বৰ্গখন বহুত ধুনীয়া আৰু আমাৰ আমাৰ অসমখনো কি হয় তেতিয়া বসন্তৰ সময়ত ইন্দ্ৰপুৰী ধুনীয়া হৈ উঠে তাক ইন্দ্ৰপুৰীৰ লগত তুলনা কৰিছে বসন্তৰ পিছত গ্ৰীষ্ম আৰু বসন্তৰ পিছত কি আহে গ্ৰীষ্ম গৰম হয়নে বসন্তৰ পুষ্প সম্ভাৰ নাথাকিলেও মল্লিকা গুটিমালি তগৰ আদি পুষ্পৰাজিয়ে গ্ৰীষ্ম প্ৰকৃতিক আভৰণ পিন্ধায় কি হয় যদিও বসন্তত বহুতো গ্ৰীষ্মত যদিও বহুতো ফুল নাথাকে তথাপিতো মল্লিকা গুটিমালি আদি এইবোৰ ফুলেৰে আমাৰ গ্ৰীষ্ম ঋতুটোক আভৰণ পিন্ধায় মানে এইখিনি সময়ত এইখিনি ফুলে থাকে আমৰ মল কঁঠালৰ মুচি নানা ফলৰ সম্ভাৰেৰে গ্ৰীষ্ম প্ৰকৃতি সমৃদ্ধ মাজে মাজে একোজাক বৰষুণ ধূলি মলিন প্ৰকৃতিৰ গা ধুৱাই দিয়ে এটা গাঢ় শ্যামল ৰঙে অসম জননীৰ দেহক আভৰণ পিন্ধায় কি কৈছে তাৰপিছত আহিলে আমাৰ বৰ্ষা হয়নে তাৰপিছত আহে বৰ্ষা গ্ৰীষ্মৰ প্ৰখৰ ৰ'দত দেই পুৰি যোৱা প্ৰকৃতিক বৰষুণ সম্ভাৰেৰে জুৰণি দিবলৈ গ্ৰীষ্মৰ শুকান নৈ বিল পানীৰে উপচি পৰে কি হয় গ্ৰীষ্মৰ পিছত আমাৰ কি ঋতু আহে বৰ্ষা মানে বৰষুণ হয়নে তে বৰষুণ দিয়ে আমাৰ খাল নৈবোৰ শুকান হৈ থকা খাল নৈবোৰ পানীৰে উপচি পৰে ভেকুলী মৰা জিলি আদিৰ আৰৱত দশদিশ প্ৰতিধ্বনি হয় আকাশ মেঘে চানি পেলাই বাৰিষাৰ কলা মেঘে থকা আকাশৰ মাজেদি উৰি যোৱা বগলীজাকলৈ চাই থাকিবৰ মন যায় কেতিয়াবা আকাশ মেঘহীন হ'লে বাৰিষা সৰোবৰৰ বুকুত হাঁহি থকা ভেটফলৰ ওপৰত নিৰ্মল জোনাক পৰি মায়াপুৰী ৰচনা কৰে মানে কি কৈছে গ্ৰীষ্মৰ পিছত আহিল বৰ্ষা আহিলে বৰষুণ পৰিলে কি হ'ল আমাৰ শুকান নৈ বিলবোৰ পানীৰে উপচি পৰিলে হয় নহয় বাৰিষাৰ কলা মেঘ থকা আকাশৰ মাজেদি আমাৰ যদি বগলী চৰাই উৰি যায় চাই থাকিবৰ মন যায় হয় নহয় কেতিয়াবা আকাশ মেঘহীন হ'লে বাৰিষা সৰোবৰৰ বুকুত কি হয় হাঁহি থকা ভেটফুলৰ ওপৰত নিৰ্মল জোনাক পৰি মায়াপুৰী ৰচনা কৰে কি বাৰিষাৰ সময়ত কি হয় কেতিয়াবা যদি আকাশখন মেঘহীন হৈ পৰে তেতিয়া বাৰিষা সৰোবৰ মানে কি সৰোবৰ মানে ইয়াৰে কথা কৈছে ডাঙৰ পুখুৰী য'ত মানে আমাৰ পদুম ফুল হয় ভেটফুল সেই তাতে কি হয় জোনাক পৰি আমাৰ মায়াপুৰী মানে দেখিবলৈ বহুত ধুনীয়া হৈ উঠে বৰ্ষা গ'লে আহিল শৰৎ কি হ'ল শৰৎ আহিলে পদুমৰ ৰূপ গোন্ধ শূন্যত লীন নহওঁতেই শেৱালিয়ে আহি শৰতক সম্বৰ্ধনা জনায় ধৰা বাৰিষা কালত পদুম ফুলে আৰু পদুমৰ গোন্ধ মাৰ নজনাওঁতে কি হয় শেৱালি শৰৎ আহিলে আমাৰ শেৱালি ফুল ফুলে তেতিয়া আমাৰ শেৱালি ফুলে আমাক শৰতক সম্বৰ্ধনা জনায় বৰ্ষাৰ মেঘমালা ক্ৰমে ক্ষীণ হৈ আহে শৰতৰ আকাশৰ জোনৰ জেউতি সবাতোকৈ মনোৰম বতাহৰ ঢৌ খেলি থকা সেউজীয়া ধানে থকা পথাৰলৈ চালে মনত এটা অপূৰ্ব তৃপ্তিৰ সঞ্চাৰ হয় নৈ বিল হ্ৰদ আদি ক্ষীণকায় হৈ পংকিলতা দূৰ হোৱাত উজ্জ্বল দেখা যায় কি হয় বৰ্ষা যোৱাৰ লগে শৰৎ আহিলে আমাৰ কি হয় শেৱালি ফুল ফুলে হয় দুৰ্গা পূজাৰ সময়খিনিত যেতিয়া আমাৰ শৰৎ আহে শেৱালি ফুল ফুলে আৰু তেতিয়া কি হয় আমাৰ এই মেঘাচ্ছন্ন আকাশখনো আঁতৰি যায় আকাশ ফৰকাল হয় আৰু নৈ বিলবোৰ কি হয় ক্ৰমান্বয়ে শুকাই আহে আৰু বোকা আমাৰ কি হয় বাৰিষা সময়ত বোকা হয় আৰু কি হয় শৰতৰ সময়ত সেই বোকাবোৰ শুকাই যায় হয় নহয় তেতিয়া আমাৰ কি আমাৰ ৰাস্তা পদূলিবোৰ উজ্জ্বল হোৱা দেখা যায় তাৰ পাছত শৰতৰ শেষত নিয়ৰৰ কণিকাৰে গছৰ পাতত দুবৰি বনত মুকুতা আৰু হেমন্তই ভুমুকি মাৰে শৰৎ যোৱাৰ লগে কি হয় আমাৰ হেমন্ত ঋতু আহে হেমন্ত মানে প্ৰি উইণ্টাৰ যেতিয়া অলপ ঠাণ্ডা পৰিবলৈ আৰম্ভ হয় হেমন্তকাল অসমৰ খেতিয়কসকলৰ খেতি চপোৱাৰ সময় সেইখিনি সময়ত কি হয় আমাৰ খেতিয়কে খেতি চপায় পথাৰৰ পিছত পথাৰ পকা ধানেৰে ভৰা চাই চহাৰ প্ৰাণত আনন্দই নধৰা হয় হেমন্তৰ কুঁৱলী ঘনীভূত কৰি গোটেই প্ৰকৃতিক বগা চাদৰেৰে ঢাকি শীতকালৰ আৱিৰ্ভাৱ হয় হেমন্ত আহিলে আমাৰ কি হয় ধোঁৱা কুঁৱলী হয় হয়নে আৰু তেতিয়া আমাৰ ৱেডাৰটো দেখিবলৈ বহুত ভাল লাগে হয়নে নহয় বাৰু বিশ্ব প্ৰকৃতি জুৰি এটা জৰস্থবিৰ ভাৱ শুকান হালধীয়া পাতৰ আৱৰণেৰে গছলতা সুশোভিত হয় এতিয়া কি হয় গছৰ পাতবোৰ হালধীয়া হ'বলৈ ধৰে শুকাই যায় গছলতা পাতবোৰ হালধীয়া হয় আৰু বাৰ্ধক্যৰ কাৰণে অনুতাপ কৰি সিহঁতে যেন নিয়ৰৰ পানীৰ চকুলো টুকে মানে কি কৈছে যেন গছৰ পাতবিলাক হালধীয়া হৈ যায় তেতিয়া যেন সিহঁতে আৰু সেই পাতবিলাকত নিয়ৰ পৰে হয়নে নহয় তেতিয়া যেন কৈছে যেন গছৰ পাতবিলাকে বুঢ়া হ'লো এনেকুৱা ভাবি যেন সিহঁতে চকু পানী টুকে ইয়াতে
এনেকৈ ক'বলৈ বিচাৰিছে। প্ৰকৃতিৰ সপোনপুৰি অসমৰ কবিসকলেও কম বেছি পৰিমাণে প্ৰকৃতিৰ গুণত মুগ্ধ হৈ তেওঁৰ যশোগান গাইছে। আমাৰ এই প্ৰকৃতিৰখন ইমান ধুনীয়া, এই প্ৰকৃতিৰ সপোনপুৰিখনৰ কবিসকলে কি কৰিছে, কবিসকলে ইয়াত ৰূপত মুগ্ধ হৈ বহুতো কি কৰিছে, কবিতা লিখিছে, হয় নহয়? কবিতাত আমাৰ অসমৰ প্ৰকৃতিৰ গুণগান কৰিছে। যুগৰ প্ৰভাৱত আধুনিক কবিসকলৰ প্ৰকৃতি প্ৰীতি টুটি আহিলেও অসমৰ কবিসকলৰ আজিও প্ৰকৃতিৰ পূজাৰী। যদিও যুগৰ পৰিৱৰ্তন হৈছে, যদিও কবিসকলৰ প্ৰকৃতিপ্ৰেম কমি আহিছে, তথাপি অসমৰ কবিসকলৰ কথা কৈছে যে তেওঁলোকে আজিও যেন প্ৰকৃতিৰ পূজাৰী, তেওঁলোকে আজিও প্ৰকৃতিৰ গুণগান গাই প্ৰকৃতি পূজাৰী হৈ আছে। যিদিনা যান্ত্ৰিক সভ্যতাৰ ঠাল ঠেঙুলিয়ে সদৌ অসম বিয়পি পৰিব, অসমৰ প্ৰকৃতিৰো সিদিনা অৱশ্যেই অংগশূন্য হ'ব। কি কৈছে, যিদিনা আমাৰ যান্ত্ৰিক লাহে লাহে কি হৈছে, আমাৰ অসমখনত লাহে লাহে যান্ত্ৰিক হ'বলৈ আৰম্ভ কৰিছে। গছ লতাবোৰ কাটি বিল্ডিং হৈছে, কাৰখানা হৈছে, হয় নহয়? তাৰ ফলত আমাৰ প্ৰাকৃতিক সৌন্দৰ্য বিলুপ্ত হৈছে। তথাপি লুইটোৰ সোঁত, গিৰিমালাৰ শ্যামল কান্থি, নিজৰাৰ গীতমাৰ যাওঁতে কেইবা যুগ লাগিব। কি কৈছে, তথাপিতো আমাৰ যিমান গছ গছনি আছে, আমাৰ নদী আছে, নিজৰা আছে, যদিও যান্ত্ৰিক হৈছে, তথাপিও এইবোৰ গোটেই নিশ্চিহ্ন হ'বলৈ এইবোৰ মাৰ যাওঁতে কেইবা যুগ লাগিব। তৎক্ষণাতে আমাৰ প্ৰকৃতি শেষ কৰিব নোৱাৰে। প্ৰকৃতিয়ে তেওঁৰ শেষ আশ্ৰয় অসমৰ মৰমী বুকু হতকাই পৰিত্যাগ নকৰে। কি কৈছে যে আমাৰ অসমৰ বুকুখন প্ৰকৃতিয়ে ইমান সহজে পৰিত্যাগ নকৰে, হয়নে নহয়? যদিও যান্ত্ৰিক হৈছে, এই প্ৰকৃতিৰ সৌন্দৰ্য বিলুপ্ত হ'বলৈ বহুত যুগ লাগিব, হয়নে নহয়? ইয়াতে আমাৰ প্ৰকৃতিৰ আমাৰ সৌন্দৰ্যৰ বিষয়ে আমি পাঠটিত আলোচনা কৰিলোঁ। ঠিক আছে, তোমালোকে চাগে নিশ্চয় বুজি পাইছা। এতিয়া মই তোমালোকক কেইটামান কুৱেশ্যন এনচাৰ কৰিব দিম, তোমালোকে কৰিবা। আৰু আজি আমাৰ জুম ক্লাছ আছে, জুম ক্লাছত আমি কুৱেশ্যন এনচাৰ্ছ বা ডাউট ক্লিয়াৰেঞ্চ আমি ক্লিয়াৰ কৰিম। ঠিক আছে, থেংক ইউ।